হেল্ল' এভৰিৱান, নমস্কাৰ। আজি মই সৰু মোবাইল নিউমাৰলজিৰ টপিক এটা লৈ আহিছোঁ। আমাৰতো সকলোৰে হাতে হাতে মোবাইল নহ'লেতো আমি 1 মিনিটো চলিব নোৱাৰোঁ, হয়নে নহয়? গতিকে আপোনালোকেও কি কৰিব পাৰে, মোবাইল নম্বৰৰ পৰা আমাৰ বহুত লাইফত ইম্পেক্ট আহিব পাৰে। যেনে ধৰক আপোনালোকে প্ৰতিটো নম্বৰে মোবাইল নম্বৰে প্ৰতিটো সংখ্যাই প্লাছ কৰিব, এটা এটাকৈ প্লাছ কৰিব। প্লাছ কৰিলে আপোনালোকে ডবল ডিজিট পাব। ডবল ডিজিটটো প্লাছ কৰিব, প্লাছ কৰি এটা ছিংগুল ডিজিট পাব। ছিংগুল ডিজিটটো যদি 4 আৰু 8 ওলাইছে, তেতিয়াহ'লে আপোনালোকৰ লাইফত বহুত ষ্ট্ৰাগল আহিব পাৰে। যেনে ধৰক হেল্থৰ ক্ষেত্ৰতো বহুত ইছ্যু আহিব পাৰে, ৰিলেশ্যনৰ ক্ষেত্ৰতো বহুত ইছ্যু আহিব পাৰে, মানি ফ্ল' যেনে হ'ব লাগিছিল সেনেকৈ নহ'ব। তাৰপিছত যথেষ্ট বাধা আহিব পাৰে। যেনেকুৱা কিছুমান কাম এনেকুৱা আপোনাৰ কৰি থাকিব, ইমান ধুনীয়াকৈ কৰি গৈ আছে লাষ্টত হোৱা টাইমত কি হ'ব নহয় আৰু এনেকুৱা খুব বেয়া লাগে তেতিয়াহ'লে। গতিকে এনেকুৱা নম্বৰৰ পৰা আমাৰ লাইফত বহুত ষ্ট্ৰাগল আহিব পাৰে। গতিকে এনেকুৱা নম্বৰ পালে আপোনালোকে পাৰিলে চেঞ্জ কৰাই লোৱাই ভাল হ'ব। গতিকে আৰু ইয়াত কৰি অধিক জানিবলগীয়া থাকিলে মোক DM কৰিব পাৰে। মই স্ক্ৰীনত নম্বৰটো দিয়াই আছে। আজিলৈ আহোঁ। থেংক ইউ।